নমস্কাৰ বন্ধু-বান্ধৱীসকল, গুড মৰ্ণিং। আৰু এতিয়া আমি গৈ আছোঁ পথাৰলৈ বুলি গাড়ীত। পথাৰলৈ গৈ আছোঁ বৰ্তমান ঘূৰিবলৈ আৰু হাৰি খাবলৈ। পথাৰলৈ গ'লে গোটেইখিনি আমি তেন্তে পথাৰতে লগ পাম বোলো। আমাৰ গাড়ী এতিয়া পাহাৰৰ ওপৰত উঠিব। এতিয়া আমাৰ গাড়ী পাহাৰৰ ওপৰত উঠিব ভৈয়া। গাড়ী পাহাৰত উঠি গৈছে পুৰা। আমাৰ গাড়ী মাতিছে দেখোন। আৰু এতিয়া অৰুণাচল ভাবিলে কি মজা লাগে। আমি এতিয়া অৰুণাচলৰ ভিতৰত সোমাই গ'লো। অৰুণাচল অৰুণাচল ঘৰ আৰু অৰুণাচল ঘৰবোৰ আচলতে শিলৰ ওপৰত উঠি আছে। চাওক খুটা কোনো মাটিত ফুটা নাই। চাওক কি হ'ল ডাঙৰ ল'ৰা চা পাহাৰ ওপৰত লগা এতিয়া আমি অৰুণাচল আমি এতিয়া হাইৱে পাই গ'লোহি। এইফালে পাহাৰ চাওক কি কাষতে আছে, পাহাৰ লাগি আছে আৰু চব আৰু পাহাৰৰ কাণে কাণে পাহাৰত আছে ঘৰ চব কি মজা আছে। তামোল গছ চাবলে খালি সেউজীয়া হৈ এইফালে কি পূজা কৰিব লাগিব। ৰাস্তা চব কি মজা ৰাস্তা। এইবোৰ কিমান ওপৰত নকৰোঁ এই বেকৰী ড্রাইভার যে দেশে চালাও তামুল বাগান সব তামুল বাগান এই তামুল বাগান এই কাগজ আছে বেল কচু আমি এতিয়া অসমৰ অৰুণাচল বৰ্ডাৰত গৈ আছোঁ বৰ্তমান। আৰু আমি এতিয়া এইফালেদি নামি দিম। তাৰপিছত চবলে চহা খেতিয়কসকল ব্যস্ত পথাৰত। এই বিলত মাছ আছে চাগে দেই ডাঙৰ। আমি বৰ্তমান পাই গ'লোহি পথাৰত চহা খেতিয়কসকল ব্যস্ত হৈ আছে। চাৰু পাহাৰ কি মজাই আছে। পাহাৰ চব ইয়াৰ পৰা যেই তৰলৈকে পাহাৰত
দূৰবীনৰ পৰা চাইছোঁ দেই কিমান বোলো। এইটো কাম নাই, কঠীয়া বোলাব নাজানে, এনেকেনো কঠীয়া বোলাই নে? মালিকে এনেকে ৰুই আছে। এই গাইজ বোকাৰ চিন এটা আজি লৈছোঁ। আছো এইটো বোকাৰ চিন হয়, দেখি পাইছে নাই? এইটো বোকাৰ চিন, এইটো হৈছে বোকাৰ যুগ। আৰু চবয়া গেছ ওলাই গৈছে চব। আমাৰ ৰোৱনীবিলাক চোৱা দেই, ৰুই হৈ গ'ল। এই গাইজ ৰুই হৈ গ'ল আৰু ৰোৱানী মাজে মাজে এতিয়া যাবলগীয়া হৈছে। কিবা ঘৰত কি খানা বনাইছে তাকে চাবি আৰু ঠিক আছে, এইবোৰ ঘৰতহে লগ পাম এতিয়া। এই গাঁৱৰ চব পাহাৰখন কাষতে আছে, কিন্তু পাহাৰ উঠিব নাপালোঁ আৰু আমাৰ ৰৈ দেখি চাওক, বানপানী সাঁতুৰিছে, বানপানী। আজি ৰোৱা গাইছ, আমি এতিয়া যাব লৈছোগে ঘৰলৈ আৰু আমাৰ গাড়ীৰ ভিতৰত আৰু এইফালে চাওঁ সুন্দৰ লোকেশ্যন, পাহাৰ কি মজা। তেনে আমি গৈ থাকোঁ আৰু আমি এতিয়া বোলো তেনেহ'লে বেক কেমেৰা দি আপোনালোকক ভিউজ দেখুৱাওঁ। চাওক কি মজা, ৰাস্তা কি খেলাম, এই পথাৰীয়া ৰাস্তাহে আৰু ৰাস্তা চাওক আৰু চাওক কি মজা লাগিছে সজাল লৈ থকা ৰোৱাখিনি। কেনেকুৱা লাগিছে ক'ব। এইফালে পাহাৰখন আছে, তাৰপিছত এইফালে ৰোৱাখিনি চাওক, ৰাস্তা কিন্তু বৰ বেয়া, পথাৰীয়া ৰাস্তাটো। পাঞ্জাবাদী জাপি লৈ আহিছো আমাৰ। এই বোলো কেনে লাগিছে গাড়ীটো দি? কি মজা মজা লাগিছে। ইমান বেয়া ৰাস্তাত গাড়ী গৈছে বুলি এই দোস্ত, এতিয়া তেনেহ'লে ডাইৰেক্ট ঘৰতে লগ পাবা বোলো। প্ৰধানমন্ত্ৰী এতিয়া আমি আকৌ পাহাৰত উঠিছোঁ আৰু এয়া পাহাৰীয়া ৰাস্তা।
পাহাৰ গৈছে ঠিক আছে আমি এতিয়া ঘৰ আনাৰস কাটি আছে গছৰ তলত এনেকৈ জীয়াদলত এবাৰ পাথৰ মেলি লৈ ছোৱালী দুজনী ফিল্ম শ্বুটিং কৰি এই সঁচাকে কোৱা কথাটি কোৱা ভাল জানো মোক পোৱা নকওঁ মোৰ চকুলৈ চোৱা মোলৈ বাৰু তোমাৰ কিমান মৰম আছে কোৱা নকওঁ